হেল্ল' গাইজ, কি খবৰ? আপোনালোক সকলোকে পাখিমন ডেইলি ব্লগ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ হাঁহৰ পৰা। আজি আপোনালোকে গম পায় ৰাস আছে, ৰাস পূৰ্ণিমা ওচৰতে পাতিছে ৰাস। সেইখিনিলৈ আছে, ৰাস চাবলৈ যাম। যোৱাৰ আগতে আমি এয়া হাঁহৰ পাৰ্টি ডিউটি যাব লাগিব। ৰাস চোৱা বন্ধ। এইফালে আমাৰ সোণোৱাল গাই আহিলে ডিউটি যাবলৈ, ওলাই মেলি আহিলে। এইফালে হাতীয়ে চাহ খাই আছে, এইফালে দেবু পাখি গুচাই আছে হাতে, এইফালে চন্দন। এই ৰাসৰ ছিজনত আগতে এতিয়া ৰাসৰ হলত থাকিলোঁ হেতেনে, এতিয়া পৰিয়ালৰ দায়িত্ব লৈ ডিউটি। টৰ্চ মৰা অজুহাতত যেনে তেনে পাল মাৰি হাঁহ দুটা গুচাই মেলি হ'ল। এতিয়া বলক তললৈ যাওঁ, তলত দেখাম কি হৈ আছে। এয়া আমাৰ ৰুমটো। এইটো আৰবাজ দেই, ইয়াৰ ঘৰ তিনচুকীয়াত। চন্দন লোকেল গম পায় নহয়, মাংস নাথাকে। এয়া ভাস্কৰ দা নহয়, এজন আমাৰ হেড চিফ। এওঁ হাতৰ পৰশতে প্ৰাণ পাই উঠে হাঁহৰ মাংস। আজি হাঁহৰ দায়িত্ব এওঁৰ ওপৰত। তাৰপাছত হাঁহ পুৰা পুৰি চলিছে। এয়া আমাৰ কেম্পৰ বছ এজন এইজনে আমাৰ সম্পূৰ্ণ কি আছিলে ফাইনেন্সিয়েল ডিপাৰ্টমেণ্টৰ গোটেই হাঁহৰ দায়িত্ব তেওঁ। এইজনৰ কাৰণে ভাল ছোৱালী এজনে চাই দিবচোন। এতিয়া এই ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত ইনচাৰ্জ হৈ আছে। EIC বুবুদা নাই নহয়, আজি গ'ল নহয়। এই গোডাউন কেম্পৰ চাউল, আটা, আলু, দালি, চেনি চব আছে। এয়া আমাৰ হৈ গ'ল, এতিয়া ডিউটি যাবলৈ ওলাব লাগিব। এয়া ৰুম দেখিছে, এবাৰ স্কুলত দেখাই দিছোঁ দেই, ভালকৈ দেখাই দিব নোৱাৰি। ল'ৰা মানুহৰ ৰুম যেনি তেনি যেনে তেনে আছে আৰু ইয়াত কোনো মানুহ নাই কাম কৰা। বিচনা চিচনা নিজে পাৰি মেলি নিজে চব কৰিব লাগে। এখন বিচনা ইয়াত বেডশ্বীট উঠাই দিলে, ৰাতি হ'লে নিজৰ নিজৰ বেডশ্বীট উঠাই লৈ যাওঁ। আকৌ নেক্সট শ্বিফ্ট আহি নিজৰ নিজৰ বেডশ্বীট পাৰি শুৱে। এজনীয়া বিচনা, এইবোৰ চব ছিংগল বেড আছে। এই তিনিখন আমি লাইন কৰি থৈছোঁ, আমি তিনিটা একেলগে শুওঁ ইয়াত। আৰু ডিউটিলৈ যাব ৰেডি হ'লে এখন
এয়া ৰুমৰ অৱস্থা এয়া এইবোৰে এনেকৈ থাকোঁ আৰু আমাৰ ৰুমটোহে খালি লেতেৰা দেই বাকীকেইটা ৰুম চব চাফা আমাৰ গোটেই মানুহকেইটাই লেতেৰা আমি এইখন এয়া এইবোৰ বহুত লাগি আছে এইখন মোৰ বেডিং এইখন বাকী অন্য ৰুমবিলাকো আছে আৰু এইফালে পিছফালে এইটো বাথৰুম এইফালে সেইটো ৰুম এইবোৰ দেখিছে এইবোৰ চব ডেকা ল'ৰাবিলাকতে আমাৰ নহয় এইটো ৰুমত এয়া ইনজাম এইফালে আমাৰ মানৱজ্যোতি হাতীমূৰীয়া ফ্ৰম ক'ৰ পৰা চৰাইদেউ নামৰূপ এইবোৰ আমাতকৈ উপমা আমাৰ চিনিয়ৰ উপমাল সিহঁতি ফ্ল'ৰমেন সিহঁতি ফ্ল'ৰত থাকে আমি তলত থাকোঁ এয়া ইনজাম এই দেখিছে না ৰুমটো কিমান চাফা দেখিছে নাই আমাৰ ৰুমটো দেখিলে কেনেকুৱা আমি প্ৰায় গাহৰি এই ডিউটি ওলোৱা ব'লা আৰু এইফাল দিয়ে এইটো আমাৰ ৰুমটো আৰু এইফাল দিয়ে পিছফালে এইটো আপুনি দেখুওৱা গোদামটো সেইফালে সোণোৱালে মাংস পুৰি আছে সোণোৱালে মাংস পুৰি আছে আৰু এইটো চাব নালাগে বাথৰুম যেনে তেনে ইউজ কৰি আছোঁ আৰু এইফালে আমাৰ আৰবাজ এতিয়া আমি চবে ওলাই লওঁ তেতিয়াহ'লে ওলাই লওঁ ডিউটিলৈ হাত মুখ ধুবলৈ আছে মেলি লওঁ ড্ৰেছ চেছ পিন্ধি লওঁ ঠাণ্ডাও হ'ব কি কৰোঁ তাতে আজি মনটো এনেকুৱা দুখ লাগিছে কিয় গম পায়নে আজিৰ দিনটোত মই ঘৰত থাকোঁ মাজুলীত আজিৰ দিনটোত ঘৰত মাজুলীত থাকোঁ গ'ল বিচনা গ'লেই দেখিলে এইখন বিচনা গ'ল এখন মই বহিছিলোঁ সোমাই গ'ল মই সেইকাৰণে তিনিখন জাপি লৈছোঁ ইয়াত বিচনা আজিৰ দিনটোত এতিয়া মই ঘৰত থাকিলোঁ হেঁতেন ৰাস চাবলৈ গ'লোঁ হেঁতেন ইমান মিছ কৰিছোঁ ৰাসটো ন নক'ব আৰু আপোনালোকে চাবলৈ গৈছে নাই বাৰু সেইবোৰ দেই সুবিধা পালে ডিউটিৰ কাৰণে যাব নোৱাৰিলোঁ পালনামো গ'ল আমাৰো চাবলৈ যাম আৰু একেবাৰে ঠিক আছে একেবাৰে ডিউটি দেখাম আপোনালোকক কেনেকুৱা জেগাত আছোঁ কি কৰি আছোঁ ৰাতিটো কি কৰি থাকিম তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক টাটা বাই বাই হৈ গ'ল ডিউটি ওলালোঁ গোটেইকেইটা ৰাস চাবলৈ যাওঁ এতিয়া গোটেইকেইটা ৰাস চাবলৈ যাওঁ ব'লক আপোনালোককো দেখাম ৰাস আমাৰ ৰাস কেনেকুৱা এইখন ৰাস চাবলৈ গাড়ী ৰেডি এতিয়া গাড়ীত উঠিব লাগে আৰু ৰাস চাবলৈ যাব লাগে গাড়ী নুঠো দোকানলৈ যাওঁ দোকানৰ পৰা আহি লওঁ তাৰপিছত গাড়ীত উঠিম হেই এয়া মেৰাপানীত এইটো ডলা গেৰেজ বুলি লিখা আছে চাইনবোৰ্ড এইটো আমাৰ কেম্প এখন গাড়ী আহিলে আৰু সেইখন মেৰাপানীখন সেইখন আমাৰ ওচৰৰে দোকানলৈ যাওঁ এতিয়া ডিউটি যোৱাৰ পৰত কিবা এটা লৈ লওঁ মুখখন বেয়া লাগিব পাৰে তাৰপিছত লগ পাই আছোঁ আপোনালোকৰ লগত একেলগে বাই বাই চাই থাকক বেক বেঞ্চাৰ বেগত বহিয়ে ভাল পাওঁ বেক বেঞ্চাৰ আৰু কিমানকৈ দেখুৱাই দিয়া গোটেইগাল খালী আছে
শুনে আহি পালোহি ৰাস চাবলৈ। এতিয়া ৰাস চাম, আপোনালোকেও চাব। এফালে আপোনালোকক অকণমান ৰাসত বস্তুটো কেনেকৈ চাব। এতিয়া বেগ চেগ থৈ কালি দুবেলা থৈ পিনি ড্ৰেছ কিনি মেলি আৰু এতিয়া পানীৰ লগত যুদ্ধ কৰিবলৈ যাব লাগে ৰাতি ৰাসত। এই দীঘল বাঁহডাল দেখিছে? দীঘল বাঁহডালেৰে সেই ফ্ল'ৰ লাইনটো হ'ল এইটো মানে ফ্ল'ৰত য'ত ড্ৰিলিং চলি আছে, তাৰপিছত আমাৰ যিখিনি মাছ যায়, মাছখিনি ৰিটাৰ্ণ আহে ফ্ল'ৰ লাইনডালেদি আহি এইটো চেলফেকাৰ হয়, চেলফেকাৰত পৰেহি। তাত চেলফেকাৰত মানে এইটো চাকনি হয়, চাকনিয়ে চাকি লৈ এতিয়া দৰকাৰী মাছখিনি আমাৰ টেংকলৈ আকৌ ঘূৰি ৰাখিব পৰা ৱেষ্টখিনি পেলাই দিয়ে সেইখিনি বাহিৰলৈ পৰি গৈ আছে। এই ফ্ল'ৰ লাইনডাল জাম হৈ যায়, বহুত দীঘল হৈ গ'ল। মাজত এইবোৰ দেখিছে নাই, চাকাৰত পাম্প বহাই থৈছে, এইটো ঢেঁকীটো। এইটো চলি থাকিলে কোনোবা এদিন দেখাম বাৰু। আৰু এই ফ্ল'ৰ লাইনডাল জাম হৈ যায়। সেইফালে চিৰি লগাই থোৱা আছে, ওপৰত উঠিব বাঁহে খুচি উলিয়াবলগীয়া হৈছে, মাছখিনি লাগি ধৰিছে। তাৰপিছত এইডাল বাঁহে খুচি লগাবলগীয়া হৈছে বহুতখিনি প্ৰচেষ্টাৰ ফলত। বিশেষকৈ মই ইমান নালাগিলোঁ বাৰু দেই, প্ৰচেষ্টাৰ ফলত এইবোৰ বাকী দুটা আছে, সেই দুটা গ'ল, সেইফালে কাম আছিলে, সিহঁতে দুটা কাম কৰিব গৈছে। আমি দুটা বহুতখিনি কাম এইখিনি কৰি মেলি হোৱাৰ পাছত অকণমান স্বস্তি উশাহ হিচাপে কৰিছোঁ, যেনে অকণমান উশাহ লৈছোঁ। বাকী আৰু সেয়াই আহিলোঁ। এতিয়ালৈকে এটেণ্ডেঞ্চ চাইন কৰাই নাই, যাব লাগিব ওপৰলৈ গৈ এটেণ্ডেঞ্চ চাইন কৰি আহোঁ। তাৰপিছত লগ পাওঁ আপোনালোকক। মোবাইল ইউজ কৰিব নোৱাৰি, সেইকাৰণে ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ ইয়াত। ইমানে আপোনালোকক থুলমূলকৈ দেখালোঁ অলপ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আজি এইফালে সেই বাংগালকেইটাত DIC ছাৰ আছেই, ন ফটোগ্ৰাফী, ন ভিডিঅ'গ্ৰাফী, ন মোবাইল, এইবোৰ চব এলাউ নকৰে। গম পাইছে আপোনালোকক পাইছোঁ আৰু দেখাইছোঁ। এয়া কৈছিলোঁ নহয়, দেখিছে কানেকশ্যনৰ সময় হৈ গ'ল। ফ্ল'ৰ লাইনডাল এবাৰ আকৌ চাফা কৰিবলগীয়া হৈ গ'ল। এই ওপৰত দেৱৰে পানী মাৰি আছে, মই তলত পানীৰ চুইচটো খোলোঁ আৰু এই ৰেইনকোট চেইনকোট পিন্ধি লৈছে, নিদিলেও একো আপত্তি নাই কাৰণ দেখিছে নাই। অথনি গোটেইখিনি ভালকৈ চাফা চিকুণ কৰি থোৱা আছে কাৰণে এতিয়া পানী মাৰিলে হ'ব বুলিয়ে পানী মাৰি দিছে, নহ'লে আকৌ বাঁহডাল ভৰাব লাগিব। এইবাৰ ডিউটি কৰি মজা লাগিব আৰু। ইমান দীঘল ফ্ল'ৰ লাইন বনালে, ইমান আঁতৰত আছে ঢেঁকীটো দেখিছে নাই? আগতে ওচৰত আছিলে, সেই মাজতে ঢেঁকীটোৰ নিচিনা এইডাল যে পানী টানে, তেল টানে যে মাটিৰ তলৰ পৰা, এই গোটেই ভৰি তিতি মেলি আধা গমেই নাপাওঁ। এইফালে কৰি দিব লাগিব তিতা তিতিকে গোটেই ৰাতিটো। অন্যফালে আৰু বাকী মানুহবিলাকে ৰাস চাই আছে, আমি ইয়াতে ৰাস চাই আছোঁ। ইয়াত সংঘ ওলাইছে আমাৰ। ঠিক আছে, আপোনালোকে গোটেই ভৰি তিতি শেষ কেলা পানীৰ ওচৰত হৈ থাকি ধেৎ চালা। এইখিনি দেখিছে, এইখিনি বেৰাইট বুলি কয়। এনেকুৱা পেকেট
পেকেট এতিয়া 50 পেকেট ঢালিব লাগিব এইটোৰ ভিতৰত। মানে যেতিয়া 25 কুইণ্টেল মাল ঢালিব লাগিব। ৰাতি আমাৰ লগৰবিলাকে ৰাস চাই আছে, আমি ইয়াত ৰাস চাই আছো। ঠিক আছে, 25 কুইণ্টেল মাল ব'লা লাগি যাওঁ। কামত ধৰো দেই, কামত ধৰো। গোটেই কাম বন কৰি মেলি আজৰি হৈ এতিয়া সময় হ'ল 11:07। 11টা বজাত ভাত খাবলৈ সময় পাইছোঁ। এতিয়া ভাত খাওঁগৈ, আকৌ আহি কাম আছে। ভাত খোৱাৰ পাছত আহি কামত লাগিব লাগিব। চাৰে 11 বাজিলে, ভাত খাবলৈ বহিছোঁ এতিয়া। একো হোৱা নাই, একো হোৱা নাই, একো হোৱা নাই। বনাই আছো, ইউটিউবত যাব। আৰু একো নবনালে। ফ্ৰী হাঁহটোতে হেৰিটো মাৰিছে মছলাটো মছলাটো ইহঁতৰ ভাজি আছে নি? 12টা বাজিলে, এতিয়া ভাত খাই উঠিছোঁ। এতিয়াৰ পৰা আকৌ ৰাতিপুৱা 7টালৈকে লাগি থাকা। পূজা, বিহু, ৰাস, ৰাতি এবাৰ দেখুৱাব পাৰিলে ৰাতিপুৱা কেইটা বাজিলে? 4:13। এতিয়া ৰাতি নহয়, ৰাতিপুৱা 4:13 ৰাতিপুৱা মানে ৰাতি আৰু 4টা বাজি 12 ঘন চাওক এয়া ঠিক আছে। বলি কেনেকুৱা আৰু এনেকুৱা ঠাণ্ডাটো ৰাতিখন কাম 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 কামে কাম আৰু ভিডিঅ' বনালেও এডিটিং কৰিবলৈ যাব। আৰু ৰাতি ইয়াত ভিডিঅ' বনাই মই দিনত কৰিবলৈ যাব বিশেষ গতিকে এয়াই আছিল ভিডিঅ'সমূহ চাই থাকিব, পুৰণা ভিডিঅ' কৰি থাকিব, নতুন ভিডিঅ'